We want justice. Justice, justice. Aphan police go back. Go back, go back. We want justice. Justice. No justice. Glory. No justice. Glory. We want justice. Justice, justice. Aphan police होशियार. होशियार, होशियार. Aphan police काम नहीं. काम नहीं, काम नहीं. Aphan police काम नहीं. काम नहीं. हमारा दबी. আৰু মই হৈছোঁ থানাৰ ওচি বৰ্তমান গতিকে আপোনালোকে প্ৰথম ৰাস্তাটো খুলি দিয়ক এফালে বেলেগো আহি থাকিব লাগিব নহয় আপোনালোকৰ যেনেকৈ এইটো গণতান্ত্ৰিক অধিকাৰ প্ৰতিবাদ কৰাটো বাকী থানা মানুহ অহাটো এইটো অধিকাৰ আছে গতিকে এইটো চাইড কৰি থওক ৰাস্তাটো নাই ছাৰ আমি ৰাস্তাটো এৰি দিছোঁ ৰাস্তা এৰি দিছোঁ যদি আহে আমি এৰি দিছোঁ নাই এইফালে অলপ চাইড কৰি থওক নহয় হ'লেও মানে চাওক এই জাষ্টিছ লাগিব জাষ্টিছ ন্যায়টো আমি দিম আমি ন্যায়টো কৈছোঁ নহয় আপোনালোকে নহয় নহয় এই ৰাস্তাটো খুলি থওক তাৰমানে ইমাৰ্জেঞ্চি গাড়ী যেনি তেনি ওলাই থাকেতো এইটো আপোনালোকে চাইড কৰি মই এটা কথা ক'ম যোৱা 7টা বজাত ল'ৰাজন অচিলেটৰ ভিতৰে নিজৰ গাড়ীৰ ভিতৰত ডিঙি ৰিপি পুৰি তেখেত হত্যা কৰি থৈ যায় কিন্তু এতিয়া সময়লৈকে আমাৰ অসম পুলিচে হত্যাকাৰী গৰাকীক কৰিব পৰা নাই এইটো বৰ লজ্জাজনক বিষয় আপোনালোকে নিজৰ ডিউটি কৰিছে নে কৰা নাই আমি ধৰিব পৰা নাই বৰ্তমানলৈকে আজি চাওক এতিয়া 12টা বাজি গ'ল তথাপিও তেখেতলোকক হত্যা কৰিব পৰা নাই আৰু মই এটা জানিব আকৌ আপোনালোকক এটা ক'ব বিচাৰিছোঁ যে তেখেতৰ লগত যিহেতু ব্যৱসায়কাৰী জড়িত হৈ আছে তেখেতলোকক ইয়াত মাতি আমাৰ ৰাইজৰ আগত পাঠ কৰি দিব লাগিব কি হৈছে কি নাই এইটো সম্পূৰ্ণ কৰি দিব লাগিব এইটো আমাৰ দাবী আৰু লগতে আপোনালোকৰ যিহেতু তাত কাকজাঙৰ যিটো আমাৰ কাৰ্বি আংলং আৰু আপোনালোকৰ গোলাঘাট সীমাত তাত প্ৰটেকশ্যন দিব লাগিব সেইটো আমাৰ দাবী আৰু আপোনালোকৰ যিহেতু এই মৃত্যু হৈ গ'ল ল'ৰাজন হয় কিন্তু হাই প্ৰফাইল ইনভেষ্টিগেশ্যন প্ৰপাৰ ইনভেষ্টিগেশ্যন হ'ব লাগিব সেইটো আমাৰ দাবী সেইকাৰণে আজি আমি স্মাৰক পত্ৰ ইয়াত লৈ আহিছোঁ আপোনাৰ যিটো বকাঘাট পুলিচ ষ্টেচনক এটা দিছোঁ আৰু লগতে আমাৰ গোলাঘাট জিলাৰ SP ডাঙৰীয়া আৰু এটা কপিটো আমাৰ আছাম DGP মহোদয়া এইটো আপোনালোকক এতিয়া আপোনালোকৰ মেমৰেণ্ডামটো আমাৰ মেজিষ্ট্ৰেট ছাৰ আছে আমাৰ তেখেত সিদ্ধাৰ্থ মেজিষ্ট্ৰেট ছাৰ তেখেতক আপোনালোকে শুনা তেখেত আমাৰ হৈছে মেজিষ্ট্ৰেট ছাৰ গতিকে তেখেতে আপোনালোকৰ পৰা ৰিচিভ কৰিব আৰু আপোনালোকে যিকেইটা দাবী কৈছে সেইটো সংক্ৰান্তত আমি কৈছোঁ প্ৰথম দাবীটো কৈছে আপোনালোকে যে 12 ঘণ্টা মানে আপোনালোকে পুলিচে একশ্যন লোৱা নাই কৈছে আমি যিমানখিনি আমাৰ তৰফৰ পৰা তদন্ত সংক্ৰান্তে আমি কৰিব লাগে গোটেইখিনি আমি কৰিছোঁ আৰু বাকী আপোনালোকে যিখিনি কৈছে যে বিজনেছৰ মানুহ হুটপুচ কৰিব লাগে আমি হুটপুচ কৰি আছোঁ থানালৈ মাতি হুটপুচ কৰি আছোঁ ফেচ টু ফেচ চব বস্তু আপোনালোকক মুখৰ আগত আমিতো হুটপুচ কৰিব নোৱাৰিম মানে 100% আপুনি ফেচ টু ফেচ আমাক হ'ব নোৱাৰে বা আমি মানি লৈছোঁ হ'লে 100% পৰা কমচম 40% 30% আমাক জনাই দিব পাৰে আপুনি হন্তি হিটো আমাক একো দে নাই আমি জনাই দিম আমি জনাব আমি তালৈকে পৰিয়ালৰ মানুহক জনাই দিম লাগিলে আমি কাকাক এতিয়ালৈকে মাতি হুটপুচ কৰিছোঁ বুজি পাইছে আৰু ঘটনাটো হৈছে কি মানে বুজি আপোনালোকৰ আপোনালোকৰ যদি আপোনালোকৰ হাতত কিবা মানুহ থাকে তেনেকা আমাৰ চাইডৰ পৰা এইটো টেনচন নাই যিমান আছে আমি ইয়াতে যোনটো কিবা ইয়াতে বহি থাকাও আমি এনে বহি থাকা না কোনে ধানটি ইনভল্ভ হৈ আছে কাৰ লগত কাম কৰিছে কাৰ লগত কোনটো যোগাৰটো হৈ আছে সেইটো আমি মাতি এইটো কাৰণে যিমান আমি কিবা কৰি এইটো কাৰণে আপোনাক জনাম 100% সেইটো আমি আপোনালোকৰ আশা কৰিছোঁ আৰু দ্বিতীয়তে ইণ্টাৰষ্টেট বৰ্ডাৰ অ'কে ইণ্টাৰ ডিষ্ট্ৰিক্ট বৰ্ডাৰ হয় নে নহয় গতিকে আমি অকল তদন্ত কৰি থকা নাই সমানে দলামৰা আৰক্ষীও কৰি আছে মই এনি টাইম দলামৰা OCৰ লগত যোগাযোগ কৰিয়ে আছোঁ গতিকে আমি যিখিনি পাইছোঁ আমি তেওঁক দি আছোঁ তেওঁ যিখিনি পাইছে আমাৰ এইফালেও দি আছে আমি গৈ পেলাই আপোনালোকৰ গাঁৱত যদি কিবা ডাউট পাইছোঁ সেইটোতো আমি গ'লে অলপ দেৰি লাগিব গতিকে মই নাথক দিছোঁ দলামৰা OC তেওঁ তদন্ত কৰি আছে বুজি পাইছে আমি আপোনালোকক আশ্বাস দিছোঁ তদন্তত আমি কোনো গাফিলতি কৰা নাই আমি পূৰা 100% পূৰা পিয়ৰ তদন্ত কৰিছোঁ আৰু আমি গতিকে আপোনালোকক আশা কৰোঁ আমি পূৰা ভাল ৰিজাল্ট দিম আমি বুজি পাইছে এটা আপোনালোকক যোনটো
সেইটোৱে আপোনাৰ হাতত মানে सर আমি হেতুৱে বেচাৰো আমি এতিয়া উঠি যাম একো বাহিৰ কিন্তু আমাক ডেডলাইন লাগিব কিমান লগত আপোনালোকে তদন্ত কৰি পেলাই আমাক দেখাব পাৰে যিটো আমি কাৰ্পিট হি হয় চাওক আমি চেষ্টা কৰিম আপোনালোকক দিব আপোনালোকৰ লাগিব আজিৰ ভিতৰত যদি পাৰে আজিৰ ভিতৰত জুবিনৰ হত্যাকাৰী লিখি হ'ব নেকি আকৌ সেইটো ইনভেষ্টিগেশ্যন সেইটো বিচাৰো সেইবিলাক মানে সেইটো আমি সেইটো ওপৰত আমি সেইটো নহয় ঠিক তেনেকৈ হ'ব পাৰে নেকি সেইটো হত্যাকাৰী আমি সেইটো ওপৰত মন্তব্য নিদিওঁ বাৰু সেইটো এটা বেলেগ জিলাৰ কেছ আমাৰ কেছ নহয় কিন্তু আমি দেখি আছো কালি ঠিক সেইটো তেনেকুৱা হৈছে ছাৰ আজিলৈকে গোটেলা 7টালৈকে আমি ন্যায়টো পাব লাগে যিটো হত্যাকাৰী তাক ধৰিব পাব লাগিব জাষ্টিচ পাব লাগিব সেইটোৱে আমি বিচাৰিছোঁ কিন্তু এতিয়া 12 ঘণ্টা অলৰেডি গ'ল আৰু কিন্তু আৰু বিচিত মানে 12 ঘণ্টা আছে 12 ঘণ্টাৰ ভিতৰত আপোনালোকে যিটো কিবা মাৰ্ডাৰ কৰা তেখেতক মানে ধৰিব পাৰিবনে নাই সেইটো আমি উত্তৰ বিচাৰিছোঁ আমি চেষ্টা কৰি আছোঁ ধৰিবৰ কাৰণে तो चाहिए मतलब थोड़ा सा क्लू मिलने से थोड़ा देने से हम लोग भी सेटिस्फाई होगा ना सर हाँ थोड़ा मिलने से সেইটো উত্তৰটো চেষ্টা কেনেকৈ কৰিব সেইটোৱে আমি रात से हम लोग वेट कर रहे हैं চেষ্টা মানে কি আমাক চেষ্টা উত্তৰ লাগে মানে চেষ্টা কৰিম আপুনি অন্তে যি কৰক আমি একো প্ৰব্লেম নাই আপুনি অন্তে যি কৰক হ'লে আমি অন্ত প্ৰুফ লাগে আৰু মানুহজন যোনটো হত্যা কৰি এইটো মানুহ লাগে পাব লাগিব যিটো ৰৱেল ৰংহাং তাক জাষ্টিচ পাব লাগিব 24 ঘণ্টাৰ ভিতৰত সেইটোৱে আমি বিচাৰিছোঁ আৰু আপুনি অন্তে এনেকা কথা কৈ যাব পাৰে ইচ্ছা কিমান 12 ঘণ্টা গুচি গৈছে আকৌ 12 ঘণ্টা আহিব আমি ইচ্ছা মানে চেষ্টা কৰি আছোঁ আপুনি কৈ থাকিলে আমি কেনেকা হ'ব ছাৰ আপুনি এইটো উত্তৰ দিয়কচোন আমাক আমাৰ পুলিচ প্ৰশাসন নিজে কালি ৰাতি আমিও আছিলোঁ বহুত দেৰিলৈকে তেওঁলোকেও হেৰি কৰিছে ৰাতিপুৱা আমি ইয়াত যিখিনি আমাৰ প্ৰচিডিঅ'ৰ মতে সেইখিনি কৰা হৈছে আৰু এতিয়া পুলিচে কণ্টিনিউৱাছ তেওঁলোকে ইনভেষ্টিগেশ্যন চলাই আছে খুব ফাষ্ট ট্ৰেকত আৰু এই বস্তুটো among this, but what we just want is yes, obviously we do trust the police. That's why we are here to seek for justice. Then what we are asking is that you don't have to show me what you guys are doing, but as you all have said that you have started the investigation, then we just want to know that up to which level have you reached the investigation, so that at least we can have that satisfaction, or we could have that hope that at least you guys are trying. But just as you know and as we know, the police or the constitution itself, they don't believe in the words that we say. What they believe is the witness and the evidence that we show to the people. That will be the truth. So will you please show us the proof or the evidence that you guys are trying or investigating? at this moment showing the proof or evidence will be not within the procedure of investigation. Thing that you just said. Yeah, it's okay, sir. Showing you the proof yes, or you don't have to show. But as we know that you have got a car. You have got a car where the dead body was found, and you have the cell phone of the victim itself. So what information have you got from the cell phone, and any fingerprints or anything, any evidence found in the car? Any evidence or anything? If all these things are spoken before mobile phone, this will go viral within a minute, and next time all the criminals will be much more clever not to repeat those things later. So what we have got in the mobile, if I share everywhere, it will go viral in a just click, and it will next time all will see this Okay, time you don't so I think it's okay. You don't have to tell us what you have got. At least just tell me whether you have got something or not. we are getting something, we are trying, and we are getting something. So these things are being analyzed by our experts. Any fingerprint, So any see- fingerprints found in the car or on the car that if the person who may have murdered, he may have opened the door, he may have touched the car itself. So have you found any fingerprint over Revealing there? such knowledge will lead to advantage of that person who is the culprit. He is sitting somewhere. He has access to all the media, right? Print media, electronic media. So when we say something like that, it will go to his advantage, right? So let us have some trust in the policing system, in the investigation. To the officer in charge, Bokakhat Police Station, Bokakhat, Golaghat, Assam.
dated 25th of March 2024. Subject: Memorandum seeking a high-level inquiry to identify and punish the murder of late Rowelson Ronghang of Kakojang. Respected sir, with reference to the subject cited above, we the people of Karbi Anglong, on behalf of the family of the deceased, late Rowelson Ronghang of Kakojang, would like to draw your kind attention that the gruesome murder that has taken place on yesterday near Kakojang under Bokakhat district has shaken not only the devastated people of late Rowelson Ronghang, but the entire Karbi community and the locality as well. Hence, we would like to lodge our strong demand to initiate a high-level inquiry to immediately identify and arrest the culprits to provide fair justice to the victim family. The murder of such gruesome manner is never seen and heard before, as it shuddered us to think that such incident is now taking place in our locality, which is really disturbing and concerning to the common citizen of the localities, as it could happen to any member of the society in any given day. Therefore, to stop the recurring of such incident in future, so that no individuals has to lose their precious life, we strongly beseech to give the perpetrators and assailants of the crime a capital punishment, to give a strong precedent that criminal of any form is intolerable in the society and has a harsh consequence. Lastly, we seek a strong and impartial inquiry for a quick and speedy trial to deliver justice to the family of late Rowelson Ronghang. NB, copy to DGP Assam for his kind appraisal, copy to SP Golaghat for his kind appraisal, and thirdly, copy to SP of Karbi Anglong for his kind appraisal. This memorandum is submitted to the officer in charge of Bokakhat Police Station, Bokakhat, Golaghat, Assam, submitted by the Karbi Students Union, the Karbi Students Association, the Ithor United Women Society, 26 number Duarbaguri BJP Mandal Committee, and 26 number Duarbaguri BJYM Committee. Signature hala. Signature and then move it to the cho mà hàng đây hả? Có là phía dưới chặt ra sống không? Bằng đốn nữa bằng đốn nữa. Đưa đây mà. Ini apran ya? Kau mau makan? Kau mau? Kau mau? Siapa kau di?